আছামিজ ART কিটচেনলৈ স্বাগত। আজি মই আপোনালোকক খাবলৈ বহুত ভাল লগা ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। তাৰ কাৰণে মই লৈছোঁ বগা সৰিয়হ, আদা, মাছ, কেঁচা জলকীয়া, মিঠাতেল আৰু নিমখ। এতিয়া সৰিয়হখিনি আধা ঘণ্টা সময় পানীত তিয়াই থ'ব। সৰিয়হ মই মিডিয়াম সাইজৰ চামুচেৰে 6 চামুচ লৈছোঁ। সৰিয়হখিনি হাফ এন আৱাৰৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেষ্ট বনাই ল'ব। এতিয়া মিহি কৰিবলৈ হ'লে অলপ পানী দি ল'ব। সৰিয়হ গুটিখিনি পেষ্ট হৈ গ'ল। এতিয়া আদাখিনিৰো এটা পেষ্ট বনাই ল'ম। দুইটা পেষ্ট ৰেডি হোৱাৰ পিছত কি কৰিব লাগে চাওঁ। নিজৰ সোৱাদ অনুযায়ী মাছখিনিত অলপ নিমখ দি ল'ব। এতিয়া সৰিয়হ গুটিৰ পেষ্টখিনি ইয়াতে দি দিলোঁ। লগতে আদাৰ পেষ্টখিনিও ইয়াতে যোগ কৰি দিলোঁ। এতিয়া দুইটা পেষ্ট মাছখিনিৰ লগত ভালকৈ মিহলি কৰি দিব। এইদৰে দুইটা পেষ্ট হাতেৰে সানি দিলোঁ যাতে ভালদৰে মিক্স হৈ যায়। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। এতিয়া মিডিয়াম সাইজৰ চামুচেৰে 8 চামুচ কেঁচা মিঠাতেল দি ল'ব আৰু অইলখিনি হাতেৰে সানি ভালদৰে মিক্স কৰি দিব। এতিয়া মিশ্ৰণখিনি টিফিন বাতি এটাত লৈ ল'লোঁ। এতিয়া ফালি লোৱা কেঁচা জলকীয়াখিনি ওপৰত দি দিলোঁ। তাৰ পাছত আকৌ মিডিয়াম সাইজৰ চামুচেৰে 10 চামুচ কেঁচা মিঠাতেল ভালদৰে চাৰিওফালে দি দিব। টিফিনটোৰ ঢাকনিখন মাৰি ল'লোঁ। এতিয়া প্ৰেছাৰ কুকাৰত পৰিয়াল অনুযায়ী আপোনালোকে যিমানখিনি ৰাইচ বনায় সিমান লৈ ল'ব আৰু পানী দি ল'ব। এতিয়া খালী টিফিন বাতি এটা চাউলৰ মাজত ফুটি দিব। তাৰপিছত সৰিয়হ মাছ থকা টিফিন বাতিটো প্ৰেছাৰ কুকাৰত চাউলত ফুটি দিয়া বাতিটোৰ ওপৰত ভালদৰে থৈ প্ৰেছাৰ কুকাৰত ঢাকনিখন বন্ধ কৰি দিব। এতিয়া এটা চিটি মাৰিব দিব। কুকাৰৰ ঢাকনিখন পৰিলে ভাতটো হৈ গ'ল, লগতে টিফিনত থকা মাছটো খাবলৈ ৰেডি হ'ল। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। দেখিবলৈ বহুত টেষ্টি যেন লাগিছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু খাই ভাল পালে ভিডিঅ'টো লাইক কৰিব।